পাহাড়িয়া মই খুবয়া মরে তো পাহাড়িয়া মই খুবয়া মরে তো নামি অহা রোদরে রই মোর দেহ প্রতি পুয়া ধুমুহাৰ খতে তিনি বছৰৰ শ্ৰেষ্ঠ গায়ক আছিলোঁ আৰু সেই সময়খিনিৰ কথা আচলতে ব্যক্ত কৰিবলৈ পালে ভাল লাগে কিবা মানে নষ্টালজিক হৈ যাওঁ সেই মই তুমি আৰু মই নামৰ যিটো ৰংচেলৰ অনুষ্ঠান হৈছিলে তাত থাৰ্ড ৰাণাৰ্ছ আপ কিতাপটো অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ সেইটো আচলতে আপোনালোকৰ চিনাকি পৰ্দাত আকৌ এখন নতুন মুখ লৈ আপোনালোকৰ ওচৰত পুনৰ আহিছোঁ মই বিকাশ দাস আৰু আপোনালোকে চাই আছে অল ইন ওৱান বিকাশ দাস ইউটিউব চেনেল প্ৰিয় বন্ধু বান্ধৱীসকল আজি আমাৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছোঁ যোৰহাটৰ সুভাশিষ গোস্বামী পোনপ্ৰথমে আমাৰ অনুষ্ঠানলৈ তেওঁক স্বাগতম জনাইছোঁ পোনপ্ৰথমে তেওঁৰ পৰিচয়টি তেওঁৰ পৰাই আমি জানিব বিচাৰিম নমস্কাৰ মোৰ নাম সুভাশিষ গোস্বামী সংগীতৰ লগতে সদায় জড়িত হৈ থাকোঁ সংগীতৰ বাবে বলিয়া এজন মানুহ আৰু মোৰ ঘৰ যোৰহাটতে এনেদৰে চৰ্চা অব্যাহত কৰি আছোঁ হয় বিকাশ হয় আপোনাৰ এই যে গানৰ যি পৃথিৱীলৈ অহাৰ যি যাত্ৰা আৰম্ভণিৰ পৰা আজিলৈকে আপোনাৰ যদি চমুকৈ দৰ্শকসকলে জানিব পাৰিব ভাল লাগিব তেতিয়া হয় মই একদম সৰুৰ পৰাই গান গাইছোঁ আৰু প্ৰায় চাগে 3 বছৰমান বয়সৰ পৰাই গান আৰম্ভ কৰিছিলোঁ গাবলৈ আৰু মোৰ ঘৰতো গানৰ পৰিৱেশ এটা আছিলে দেউতাই গান গাইছিলে দেউতা ৰেডিঅ' আৰ্টিষ্ট হয় জেঠাই পেহী সকলোৱে তেনেকৈ এটা মানে গানৰ পৰিৱেশ পাই আহি পেলাই মই ডাঙৰ হৈছোঁ গতিকে সেইখিনি যেতিয়া গানৰ এটা চৰ্চা সদায় দেখি আহিছোঁ গতিকে গানৰ লগত জড়িত হ'লোঁ আৰু এনেদৰে এতিয়া বৰ্তমান সময়লৈকে গানৰ লগতে জড়িত হৈ আছোঁ তেনেকৈ প্ৰিয় বন্ধু বান্ধৱীসকল আহকচোন আমি অনুষ্ঠানটিৰ আৰম্ভণিতেই সুভাশিষ দাৰ পৰা এটি গান শুনি লওঁ মোৰ বুকুৰে উখচানতে তোক ৰাখিছোঁ তই নজনাকে বুদৰীয়া ভাৱনাবোৰে ৰাতি ৰাতি শুৱনি দিয়ে মৰমৰ জান জুৰি বুকুতে বোৱালি মৰমৰ জান জুৰি বুকুতে বোৱালি চকুৱে চকুৱে মোৰ পাহাড়িয়া মই খুবয়া মরে তই পাহাড়িয়া মই খুবয়া মরে তই পাহাড়ি কলিজা যৌবন্ধু পরিয়া পাহাড়ি কলিজা যৌবন্ধু পরিয়া মারিলি প্রেমর কিনুরি পাহাড়িয়া মই খুবয়া মরে উশাহৰ পগলা ফুটে তোৰে মৰম বিচাৰি ফুৰে তোৰ ভৈয়ামৰ ভৰ লৈ ততে মই পৰি দিম তোৰ বেজাৰতে কিনো মায়া খানি মেৰিয়াই বান্ধিলি মোৰে পাহাড়িয়া মন পাহাড়িয়া মই খুব
ভয়া মরে তই পাহাড়িয়া মই ভয়া মরে তই পাহাড়ি কলিজা জবন্ধু করিয়া মারিলি প্রেমর কিনুরি সকল যদি আমাৰ এই অনুষ্ঠানটি জেবিয়ান সকলে চায় তেতিয়াহ'লে নিশ্চয় ভাল পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমাৰ এই অনুষ্ঠানত আপোনালোকৰ পৰ্দাত একালৰ জেবি কলেজৰ শ্ৰেষ্ঠ গায়ক সুভাশিষ গোস্বামী দাদা আমাৰ মাজত আছে। আজি সুভাশিষ দাৰ একালৰ জেবি কলেজৰ যি সফলতা, সেই সফলতাৰ বিষয়ে দৰ্শকসকলে জানিব বিচাৰিব। লগতে সেই যাত্ৰা, সেই ধাৰা আজিলৈকে কেনেকৈ চলাই আহিছে আপোনাৰ পৰা দৰ্শকসকলে জানিব বিচাৰিব। হয়, মই জেবি কলেজৰ 3 বছৰৰ শ্ৰেষ্ঠ গায়ক আছিলোঁ আৰু সেই সময়খিনিৰ কথা আচলতে ব্যক্ত কৰিবলৈ পালে ভাল লাগে, কিবা মানে নষ্টালজিক হৈ যাম আৰু কলেজৰ দিনবোৰৰ কথা ভাবিবলৈ পালে সঁচাই ভাল লাগে। এতিয়া ব্যস্ততাবোৰ বাঢ়ি গ'ল, কিন্তু সেই মানে কলেজৰ যিখিনি পৰিৱেশ, সদায় গান বাজনাৰ লগতে ব্যস্ত হৈ থাকিছিলোঁ। কলেজত থাকোঁতে, ইউনিয়নত থাকোঁতেও সেই গান বাজনাৰ লগতে সদায় ব্যস্ত হৈ থাকোঁ আৰু কেণ্টিনত গৈ পেলাই সকলোৱে একেলগে গীত গাওঁ। সেই দিনবোৰ হয়তো চাগে জেবি কলেজৰ আমাৰ যিখিনি লগৰখিনিয়ে চাই আছে, কোনোবাই যদি চাইছে তেতিয়াহ'লে সেই দিনবোৰ মনত পৰিব। আৰু কলেজৰ সেই ইউথ ফেষ্টিভেল যেতিয়া হৈছিলে, ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেল, তালৈও যোৱা হয়। ইউনিভাৰ্চিটিত হয়, জেবি কলেজৰ বেষ্ট ছিংগাৰ হিচাপে যোৱা হয়। আৰু বেষ্ট ছিংগাৰ হৈ থকা সময়তো বহুতখিনি অভিজ্ঞতা হৈছিলে, বহুতখিনি ভাল ভাল যিসকল জাজ আহে যোৰহাটৰ, তেওঁলোকৰ লগত এটা সান্নিধ্য পাবলৈ সক্ষম হওঁ আৰু খুব ধুনীয়া অভিজ্ঞতা আচলতে ক'বলৈ গ'লে। আৰু জেবি কলেজৰ সেই দিনবোৰ আচলতে সোণালী দিন, আৰু সেই সোণালী দিনবোৰ প্ৰত্যেকৰে জীৱনত সেই কলেজীয়া সময়খিনিতহে মানুহে বিচাৰি পায়। আৰু মই ভাবোঁ যে সেই সময়খিনি মিছ কেতিয়াও কৰিব নালাগে। এটা খুব ভাল লগা দিন, আৰু সেই ভাল লগা দিনবোৰ সকলোৱে ভালভাৱে এনজয় কৰিব লাগে, এইটো জীপাল কৰি ৰাখিব লাগে। বৰ্তমান সময়ত যিহেতু ব্যস্ততাপূৰ্ণ জীৱন হৈ গৈছে, এই ব্যস্ততাপূৰ্ণ জীৱনত মানে তেনেকুৱা দিনবোৰ আচলতে জীপাল কৰি ৰখাটো বহুত ডাঙৰ। আৰু এটি গীত আপোনাৰ কণ্ঠৰ জৰিয়তে আমাৰ দৰ্শকসকলে শুনিব বিচাৰিছে। রাতির বুকু দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি ইয়ার কোন। তুমি যে মোর শুকান নিয়মৰে চেঁচা তুফান নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচোন এন্ধাৰো সঁচাব বহুদিনৰে আপোন নিজৰ গান শেষ হ'ব ভাবো তোমাৰ বুকুত। চকুলে তোমাৰ চালে সপোনা তৰি দি থামে, চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে। ধুমুহাৰ সতে বহু যুগৰে নাচোন এন্ধাৰো সঁচাব বহুদিনৰে আপোন নিজৰ গান শেষ হ'ব ভাবো তোমাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, অসমবাসীৰ বাবে এটি সকলোৰে মৰমৰ আৰু আপোন চেনেল ৰং চেনেল, আৰু সেই ৰং চেনেলৰ এটি অনুষ্ঠান
তুমি আৰু মই তেওঁ সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু স্থানো লাভ কৰিবলৈ সক্ষম হৈছিল সেই বিষয়ে যদি দৰ্শকসকলক আপুনি জনায় তেতিয়া নিশ্চয় ভাল পাব দৰ্শকসকলে নিশ্চয় তুমি আৰু মই সপোন দিনবোৰ আচলতে সোণালী দিন আছিলে সেই মই তুমি আৰু মই নামৰ যিটো ৰংচেলৰ অনুষ্ঠান হৈছিলে তাত থাৰ্ড ৰাণাৰ্ছ-আপ কিতাপটো অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ সেইটো আচলতে ৰিয়েলিটি শ্ব' ডুৱেট ৰিয়েলিটি শ্ব' অসমৰ প্ৰথমটো ডুৱেট ৰিয়েলিটি শ্ব' আছিলে তাত মই আৰু আমৰিনা জিৰিনা আমি একেলগে গীত পৰিৱেশন কৰিছিলোঁ আৰু সেই দিনবোৰ আচলতে বহুতখিনি উচ্চ পৰ্যায়ৰ সংগীতৰ লগত জড়িত ব্যক্তিৰ লগত তাত জড়িত হ'বলৈ পাইছিলোঁ সেই সময়খিনিত এতিয়াও তেওঁলোকৰ লগত টাচত থাকোঁ জেবিদাস দাদা আমাৰ সুবাসনা দত্ত বাইদেউ জুবিন গাৰ্গকে আদি কৰি ভূপেন উজীৰ শান্তা উজীৰ বাইদেউ বৰ্ণালী কলিতা বাইদেউ এই সকলোখিনিৰ লগত এটা মানে আত্মীয়তা এটা আহি পৰিছিলে সেই সময়খিনিত আৰু এতিয়াও সজীৱ হৈ আছে যিহেতু মই যোৰহাটত থাকোঁ কৰ্ম সংস্থাপনৰ বাবে গুৱাহাটীত থকা নহয় কিন্তু তথাপিও আমাৰ ফোনৰ জৰিয়তে বা বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে আমি তেওঁলোকৰ লগত জড়িত হৈ থাকোঁ আৰু তুমি আৰু মই অনুষ্ঠানটোৰ লগত জড়িত হ'বলৈ পায়ো মই নিজে সৌভাগ্যৱান বুলি ক'ব লাগিব কাৰণ খুব এটা সুন্দৰ অনুষ্ঠান আছিলে ডুৱেট অনুষ্ঠান সেইটোৱে প্ৰথম হৈছিল তাৰপিছত হোৱা নাই হয়তো চাগে পৰিস্থিতি ভাল হ'লে আকৌ আৰম্ভ হ'ব পাৰে কিন্তু অসমৰ ৰাইজে সেইটো অনুষ্ঠান খুব সুন্দৰভাৱে আদৰি লৈছিলে আৰু খুব ভাল লগা সময় আচলতে সেইখিনি তুমি আৰু আমাৰ সন্মুখীন সুভাষিষ দা সঁচাকৈ আপোনাৰ এই যি যাত্ৰা সদায় এনেকৈ আগবাঢ়ি যাওক আৰু আহিবলগীয়া দিনবোৰত আপোনাৰ সপোনবোৰ সফল হওক এতিয়া আমাৰ আৰু এটি প্ৰশ্ন আহিবলগীয়া দিনবোৰত আপোনাৰ সপোন আছে বহুত আৰু এই সপোনবোৰ আপুনি কেনেকৈ সফল কৰিম বুলি ভাবিছে কেনেকৈ আপুনি পৰিকল্পনাটো কেনেকুৱা আপোনাৰ পৰিকল্পনা আচলতে সঁচা কথা ক'বলৈ গ'লে বহুতখিনি আছে কেইবাটাও গীত উলিওৱাৰ পৰিকল্পনা কৰি থৈছোঁ কেইবাটাও গীত লিখি থৈছোঁ সুৰ কৰি থৈছোঁ কিন্তু সেইখিনি এতিয়ালৈকে লাহে লাহে আৰম্ভ কৰিম আৰু সেইখিনি কাম কৰিবলৈ এতিয়ালৈকে কৰা নাই অকণমান পৰিস্থিতিবোৰ ভাল হওক পৰিস্থিতিবোৰ ভাল হ'লে দুৰ্গা পূজাৰ সময়তো চাগে এটা খুব সুন্দৰ গীত মই অসমবাসীৰ বাবে এৰি দিবলৈ সক্ষম হ'ম চাগে ভাবিছোঁ যদি পৰিস্থিতি ভাল হয় আৰু তেনেকৈ ভাবি আছোঁ আৰু যিখিনি আমাৰ পুৰণা গীতসমূহ সেইখিনি গীতসমূহো আচলতে মই ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ যোৰহাটৰ এটা আপোন চেনেল সকলোৱে শুনিছে দাপোন চেনেল বুলি এটা চেনেল আছে সেই চেনেলটোতো মই এজন প্ৰযোজক হিচাপে কাম কৰোঁ আৰু সেই চেনেলটোৰ জৰিয়তে আমাৰ যিটো অনুষ্ঠান হয় সুৰৰ দাপোন বুলি সেইটোতো আমি যোৰহাটৰ বা অসমৰ এজন সংগীতৰ লগত জড়িত ব্যক্তিক নিমন্ত্ৰণ জনাওঁ তেওঁলোকৰ লগত কথা পাতোঁ আৰু কথা পাতি তেওঁলোকৰ সৈতে গীত শুনিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ গীত শুনিবলৈ চেষ্টা কৰোঁ আৰু তাৰ পৰাই আমি একোটা পুৰণা গীত প্ৰত্যেক ব্যক্তিৰ পৰাই আমি মানে উলিয়াই দিবলৈ চেষ্টা কৰোঁ কিয়নো আমিয়ে যদি সেই পুৰণা গীতসমূহ ধৰি ৰাখোঁ আমাৰ পিছৰ প্ৰজন্মটোৱে সেই গীতসমূহ আগবঢ়াই নিবলৈ সক্ষম হ'ব আচলতে এজোপা গছ সদায় শিপাডালৰ পৰাই উৎপন্ন হয় আৰু আমাৰ গীতৰ শিপাডাল হৈছে বিশিষ্ট মুধাসুতা ব্যক্তিসকল যেনে ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা পাৰ্বতী প্ৰসাদ বৰুৱা এইসমূহ হৈছে আমাৰ গীতৰ শিপা আৰু এই শিপাডাল আমি সদায় পানী দি সজীৱ কৰি ৰাখিব লাগিব আৰু সেইকাৰণে মই সদায় চেষ্টা কৰোঁ সেই গীতসমূহ যাতে মই ধৰি ৰাখোঁ আৰু আমাৰ পিছৰ প্ৰজন্মটোৱেও যাতে সেই গীতসমূহ আগবঢ়াই দিয়ে হয় নিশ্চয় প্ৰিয় বন্ধু বান্ধৱীসকল সঁচাকৈয়ে আমাৰ বৰ্তমান সময়ত পুৰণা গীতসমূহ ধৰি ৰখাটো অতিকৈ প্ৰয়োজন আৰু বৰ্তমান প্ৰজন্মৰ সকলোৱে যাতে সেই গীতসমূহ আপোন গীত হিচাপে সদায় নিজৰ হৃদয়ত সদায় পুহি ৰাখে আৰু সেইসমূহ সদায় চৰ্চা কৰি যায় প্ৰিয় বন্ধু বান্ধৱীসকল আহকচোন আমি এই সুযোগতে আকৌ এটি গান সুভাষিষ দাৰ কণ্ঠৰে আমি উপভোগ কৰোঁ অন্তর্যামী নারায়ণে বহুমতি স্তুতি শুনি চাৰি অস্ত্ৰ কৰি পৰিহাৰ ব্ৰহ্মাহৰ নাৰদক বলিলন্ত নাৰায়ণ ব্ৰহ্মাহৰ নাৰদক বলিলন্ত নাৰায়ণ ধৰাধামে ধৰাধামে অন্তর্যামী নারায়ণে
বিসৰ্জিলা নাৰায়ণে বিসৰ্জিলা বৈকুণ্ঠ পুৰী হাতে মোহন বেনু লয়া দৈৱকী ৰুদৰে গয়া হাতে মোহন বেনু লয়া দৈৱকী ৰুদৰে গয়া জনমিলা কৃষ্ণ ৰূপ ধৰি জনমিলা কৃষ্ণ ৰূপ ধৰি ব্ৰহ্মাহৰণ নাৰদক বুলি ৰন্ধ নাৰায়ণ ব্ৰহ্মাহৰণ নাৰদক বুলি ৰন্ধ নাৰায়ণ ধৰা ধামে হৌ অৱতাৰ ধৰা ধামে হৌ অৱতাৰ অন্তৰ্যামী নাৰায়ণে আপোনাৰ বৈবাহিক জীৱনৰ মাজত আপুনি নিজকে কেনেকৈ গানৰ মাজত থিতাপি ৰাখিছে? সঁচাকৈ এইটো এটা মানে কঠিন প্ৰশ্ন বুলি ক'ব লাগিব, কিয়নো যিসকলে বিয়া পাতিছে তেওঁলোকে গম পায় যে বিয়াৰ পিছত যথেষ্টখিনি ব্যস্ততা আহি পৰে, দায়িত্ব আহি পৰে আচলতে। তথাপিও আচলতে মোৰ যিগৰাকী পত্নী, যি জীৱনসংগী, তেখেতো গীতৰ প্ৰতি, কবিতাৰ প্ৰতি খুব আগ্ৰহী, খুব ভাল পায়। তেখেতে নিজেই কবিতা গায় আৰু তেখেতে যোৰহাটৰ এখন আগশাৰী মহাবিদ্যালয়, যোৰহাট মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে কৰ্মৰত। তথাপিও তাই গীতৰ প্ৰতি খুব আগ্ৰহী আৰু কবিতা খুব ভাল পায়। সেইকাৰণে মই আচলতে তাইৰ পৰা বহুতখিনি সাহস পাওঁ, প্ৰেৰণা পাওঁ যে গীতসমূহ আগবঢ়াই নিবলৈ, আৰু তাইকো মই প্ৰেৰণা দিওঁ কবিতা গোৱাৰ ক্ষেত্ৰত। এনেধৰণে আচলতে ইজনে সিজনক বুজি পেলাই আমি এই সংগীতৰ ক্ষেত্ৰখন বা তাইৰ কবিতাৰ ক্ষেত্ৰখন আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। মানে বুজাবুজিটো আপোনালোকৰ দুজনৰে আছে। আপোনাক কোনো অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব বিচাৰে তেন্তে আপোনাক কেনেকৈ যোগাযোগ কৰিব পাৰিব, সেই বিষয়ে সবিশেষ যদি আমাৰ দৰ্শকসকলক জনায় নিশ্চয় দৰ্শকসকলে উপকৃত হ'ব। হয় হয়, মই অনুষ্ঠান আচলতে কৰিয়ে থাকোঁ। এতিয়া যিহেতু সময়টো বেয়া কাৰণে আচলতে অনুষ্ঠানবোৰ হোৱা নাই, কিন্তু আকৌ আৰম্ভ হ'লে অসমৰ ৰাইজে অনুষ্ঠানৰ বাবে যোগাযোগ নিশ্চয়কৈ মোক কৰিব পাৰিব। মোৰ ফেচবুক একাউণ্টো আছে শুভাশিষ গোস্বামী বুলি, আৰু ইউটিউবতো একাউণ্ট আছে শুভাশিষ গোস্বামী বুলি নাম চাৰ্চ কৰিলে ফেচবুক আৰু ইউটিউব দুইটাতে একাউণ্ট আপোনালোকে দেখিবলৈ পাব। আপোনালোকে হয়তো ইয়াৰ ডেছক্ৰিপশ্যনৰ তলতে লিংক পাবই, আৰু মোৰ ফোন নম্বৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব। মোৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত এই অনুষ্ঠানটোৰ ডেছক্ৰিপশ্যনত দি দিয়া হৈছে। আপোনালোকে সকলোৱে সেই নাম্বাৰ ইউটিউব আৰু ফেচবুকৰ জৰিয়তে, মোৰ এই তিনিওটাৰ জৰিয়তে, আৰু মোৰ ইমেইল আইডিও আছে, এই সকলোতে আপোনালোকে যোগাযোগ কৰিবলৈ ইচ্ছা কৰিলে কৰিব পাৰিব। নিশ্চয়। প্ৰিয় বন্ধুসকল, আশা কৰিছোঁ আপোনাৰ এই যোগাযোগৰ তথ্যৰ জৰিয়তে উপকৃত হ'ব, আৰু আহিবলগীয়া দিনবোৰত সময় সুবিধা যেতিয়া সকলোৰে ঠিক হ'ব তেতিয়া নিশ্চয় আপোনালোকে অনুষ্ঠানৰ বাবে সুভাশিষ দাক যোগাযোগ কৰিব। এতিয়া আৰু এটি প্ৰশ্ন সুভাশিষ দালৈ থাকিব। আপোনাৰ আমাৰ এই চেনেলটো প্ৰতি দৰ্শকসকললৈ, আমাৰ চেনেলটোৰ প্ৰতি আপোনাৰ কি থাকিব, কি অনুৰোধ থাকিব, আপুনি কি ক'ব? একাষাৰ যদি কয় ভাল লাগিব। নিশ্চয়কৈ। আৰু এটা সঁচা কথা ক'বলৈ গ'লে, তোমালোকে এই চেনেলখিনি কৰি পেলাই এনেদৰে আমাক আজি ইণ্টাৰভিউৰ বাবে নিমন্ত্ৰণ জনাইছে, আচলতে প্ৰেৰণা পাইছোঁ আমি, আৰু মোৰ লগতে বহুকেইজনে আচলতে প্ৰেৰণা পাব। আৰু খুব সঁচাকৈ খুব সুন্দৰ কাম হৈছে আচলতে। এনেধৰণে তুমি ইমান সুন্দৰভাৱে এটা অনুষ্ঠান পাতিছা, অনুষ্ঠানৰ বাবে আমাক মাতিছা, এইটো আগবঢ়াই নিব লাগে। আৰু অসমৰ ৰাইজেও যাতে এই চেনেলটোক আদৰি লয়, সদায় সকলোৱে যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰে। বেল আইকনটো আছে, সকলোৱে বেল আইকনটো টিপি দিলে আপোনালোকে এটা নতুন ভিডিঅ' পাব সকলোৱে। আৰু খুব ভাল কথা হৈছে, আমাৰ নৱপ্ৰজন্মৰ এই ব্যক্তিসকলে এনেধৰণে এটা ইউটিউব চেনেল খুলি যোৰহাটৰ বা অসমৰ বিভিন্ন ক্ষেত্ৰখনৰ লগত জড়িত এজন ব্যক্তিক দেখুৱাবলৈ তেওঁলোকে প্ৰয়াস কৰিছে। এইটো এটা খুব সুন্দৰ কথা, আৰু তোমালোকৰ এই চেষ্টা সদায় অব্যাহত থাকক, আৰু চেষ্টা যাতে খুব সুন্দৰভাৱে আগবাঢ়ি যাওক, মই সদায় সেয়াই কামনা কৰিম। আৰু অসমৰ ৰাইজেও তোমাক আদৰি ল'ব বুলি মই আশা ৰাখিছোঁ। হয়, এয়া আচলতে মোৰ এক প্ৰচেষ্টাহে, আৰু সেয়া সকলোখিনি আপোনালোকৰ ওপৰত নিৰ্ভৰশীল। আপোনালোকে কেনেকৈ মোক মৰম দিব, কেনেকৈ আদৰি ল'ব, আমাৰ এই চেনেলটিক আপোনালোকৰ হৃদয়ত এখন কেনেকৈ মঞ্চ দিব, সেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰশীল। আশা কৰিছোঁ আহিবলগীয়া দিনবোৰত সুভাশিষ দাক, আমাৰ এই চেনেলটোক আপোনালোকে আঁকোৱালি ল'ব, আৰু
এতিয়া সুভাষিছ দাৰ কণ্ঠৰে আকৌ এটি পুনৰ গীত আমি শুনিব বিচাৰিম। বাটৰ শুকান ধূলি বেকা যিটো প্ৰহৰে আই মোক জগাই আই মোক জগাই আই মোক জগাই আই মোক জগাই মই চাব খোজো হেঙুলি বেলিকে আন্ধাৰ কেনেকে নাহে ফুলাৰ মন্ত্ৰ কেনেকে দিছে কুসুম কাষে কাষে উদং বতাহৰ বুকু কেনেকে মিঠা সুবাসেৰে ভৰে সাৰ পাই পুৱতি নিশাতে নিয় যেতিয়া কৰে বাটৰ শুকান ধূলি বেকা যিটো প্ৰহৰে আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি আই মোক জগাবি। প্ৰিয় বন্ধু বান্ধৱীসকল, আহি আমাৰ এই অনুষ্ঠানটিৰ শেষৰ পৰ্যায়ত পাইছোঁহি। আমাৰ এই অনুষ্ঠানটিৰ উপভোগ কৰাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আমাৰ অনুষ্ঠানটিক ভাগ লোৱাৰ বাবে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সুভাষিছ দাৰ অনুষ্ঠানটোত অহাৰ বাবে সুভাষিছ গোস্বামী দাদাক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আহিবলগীয়া দিনবোৰত আপোনালোকে সুভাষিছ গোস্বামী দাদাক এখন নতুন মঞ্চ দিব। আহিবলগীয়া দিনবোৰত আপোনালোকৰ হৃদয়ত এখন নতুন মঞ্চ দি সুভাষিছৰ সপোনবোৰ সফল কৰাত সহায় কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আহকচোন আমি আমাৰ উদীয়মান আৰু প্ৰতিষ্ঠিত শিল্পীসকলে এখন নতুন মঞ্চ দিওঁ। আমাৰ এই চেনেলটিৰ পৰিকল্পনা, আমাৰ চেনেলটিৰ উদ্দেশ্য আপোনালোকে আশা কৰিছোঁ সাফল্যমণ্ডিত কৰিব। শেষত আপোনালোক সকলোলৈকে পুনৰ ধন্যবাদ আৰু মৰম যাচি আজিৰ অনুষ্ঠানটি ইমানতে সামৰি মাৰিম। ধন্যবাদ, নমস্কাৰ।